हेलो फ्रेंड्स मैं हिरालाल बर्मन ছোৱালী বটুৱা টিপ চেনেললৈ স্বাগতম। আজিৰ ভিডিঅ'টো এনেকুৱা ৰোমান্টিক তিনিটা প্ৰপ'জ শিকাম আপুনি যিকোনো ছোৱালীক প্ৰপ'জ কৰিলে ছোৱালীয়ে ক'ব ওৱাও। আপুনি যদি এতিয়া এনেকৈ কোনোবা ছোৱালীক আই লাভ ইউ বুলি কোৱা তেন্তে ছোৱালী কোনো ফিলিংছে নহয় আৰু হ'ব কিয় আপোনাৰ আগত আৰু বহু ল'ৰাই এই এটা কথাকে কৈ প্ৰপ'জ কৰিছে তাৰ কাৰণে আপুনি বেলেগ ষ্টাইলত প্ৰপ'জ কৰিব লাগিব। আপোনাৰ প্ৰপ'জ পাই ছোৱালীয়ে এনেকৈ এটা প্ৰপ'জ পাম বুলি সপোনত ভবা নাই আৰু এনেকুৱা হ'লে তেতিয়া ছোৱালী প্ৰপ'জ একচেপ্ট কৰাৰ কাৰণে আগ্ৰহী হ'ব। নাম্বাৰ 1 আপুনি যেতিয়া ছোৱালীজনীৰ লগত কথা পাতি থাকিব হঠাতে ছোৱালীজনী ক'ব মই এটা জাম্বা নহয়। ছোৱালীজনী ক'ব কিয় বা কি কাৰণত আপুনি তেতিয়া ক'ব মই তোমাক বহুত দিন ধৰি ভাল পাওঁ এতিয়া তোমাক প্ৰপ'জ কৰিব নোৱাৰিলো। এইটো কৈ লগে লগে তাৰ চকুৰ পিনে চাই এটা হাঁহি মাৰি নামটো কৈ যেনে মৌচুমী আই লাভ ইউ। আশা কৰোঁ ছোৱালীয়ে এনেকুৱা প্ৰপ'জ জীৱনত পোৱা নাই। বুজিবই পাৰিছে ছোৱালীয়ে কিমান মজা পাব। নাম্বাৰ 2 আপুনি যেতিয়া ছোৱালীজনীক লগ পাব তেতিয়া ছোৱালীজনীৰ নামটো কৈ আই লাভ ইউ বুলি ক'ব আৰু আপুনি এটা মুখত মিচিকিয়া হাঁহি মাৰি নেলাগে দেই মোৰ বয়ফ্ৰেণ্ড আছে বুলি কৈ আপুনি তাৰ মুখৰ পিনে চাই থাকিবা দেখিবা ছোৱালীৰ মনত বাজি আছে ঘণ্টি ফ্ৰেণ্ডছ ঘণ্টি। এতিয়ালৈকে যদি মোৰ চেনেলটো লাইক কৰা নাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' পোনপ্ৰথমে পাবৰ বাবে বেল আইকনখন বজাই দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নাম্বাৰ 3 আপুনি যেতিয়া ছোৱালীজনীৰ লগত কথা পাতি থাকিব তেতিয়া আপুনি ছোৱালীজনীক সুধিব তুমি মাংস বনাব পাৰা? বেছিভাগ ছোৱালীয়ে মাংস বনাব জানে নিশ্চয় পাৰো বুলিয়ে ক'ব। তাৰপিছত আপুনি ক'ব আলু ভাজি বনাব পাৰা? এইটো কম্পালচাৰী বস্তু সকলো ছোৱালীয়ে পাৰে গতিকে পাৰো বুলিয়ে ক'ব। তাৰপিছত আপুনি এটা হাঁহি মাৰি ক'ব মাংস আলু ভাজি গোটেই বনাব পাৰা মোক বয়ফ্ৰেণ্ড বনাব নোৱাৰা। সো ফ্ৰেণ্ডছ আজিলৈ ইমানে, পৰৱৰ্তী সময়ত মজাৰ ভিডিঅ' লৈ আহিম গতিকে এতিয়া বাই বাই।